অসম ব্লগ নিউজলৈ প্ৰথমতে মই আপোনালোকক আদৰণি জনাইছোঁ। ইতিমধ্যে আপুনি যিটো অমৃত বৃক্ষ আন্দোলনৰ এপ সেইটো ডাউনলোড কৰিয়ে থৈছে, সেইটো আপুনি অপেন কৰি ল'ব আপোনাৰ মোবাইলৰ পৰা। লৈ কেনে আপুনি যেতিয়া অপেন হ'ব তেতিয়া আপোনাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন দেখুৱাব। তাতে যাই আপুনি অপেন কৰি ল'ব। লৈ কেনে আপোনাৰ ইতিমধ্যে আপোনাৰ যিখন মোবাইল নম্বৰ আছিল ৰেজিষ্টাৰ কৰাৰ সময়ত সেই মোবাইল নাম্বাৰটো আপুনি প্ৰথমতে ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাতে বহুৱাই দিব। দিয়াৰ লগে লগে আপোনালোকে কি কৰিব, গেট দা OTP তাতে টিপা মাৰিব। টিপা মাৰাৰ লগে লগে কি আপোনালোকৰ তাতে 6টা অংক বিশিষ্ট এটা OTP যাব। OTP যোৱাৰ লগে লগে সেই OTP খিনি আপোনালোকে কি কৰিব, মই কাৰ্চিনেৰে দেখুৱাই দিছোঁ, তাইতে আনি বহুৱাই দিব। 6টা যেতিয়া বহুৱাই দিলে, সংখ্যা যেতিয়া বহুৱাই দিয়াৰ পিছত আপুনি তলত দেখা পাব আপোনাৰ আৰু 6টা সংখ্যা আছে। এই 6টা সংখ্যা আনি কেপচাৰ্ড নাম্বাৰ দিয়াই থাকিব। এই 6টা নাম্বাৰ আনি কেপচাৰ্ড নাম্বাৰ তাতে আপোনালোকে ধুনীয়াকৈ বহুৱাই দিব। লক্ষ্য ৰাখিব যাতে OTP, মোবাইল নাম্বাৰ আৰু কেপচাৰ্ড নাম্বাৰখিনি শুদ্ধ কৰি বহুৱাই দিয়া হয়। বহুৱাই দিয়াৰ লগে লগে তাৰপিছত আপুনি তলত আহিব, স্ক্ৰল কৰি তলত অহাৰ লগে লগে আপোনালোকে লগিং এটা শব্দ দেখাব। লগিঙত টিপা মাৰি দিব। যেতিয়া টিপা মাৰি দিয়াৰ লগে লগে অলপ পিছতে আপোনালোকে এনেকৈ লোডিং ল'ব। লোডিং লোৱাৰ লগে লগে নেক্সট পেজত আপোনালোকে খোল খাব। খোল খোৱাৰ লগে লগে আপোনালোকে কি কৰিব, আপোনালোকৰ ডিটেইলছটো ধুনীয়াকৈ পাই যাব। মই স্ক্ৰীনত দেখুৱাই আছোঁ, মোৰ আচলতে নেটৱৰ্কটো শ্ল' হৈ আছে। এনেকুৱাকৈ আহি যাব, আপোনালোকৰ ডিটেইলছটো আহি গ'ল। আহি যোৱাৰ লগে লগে আপোনালোকে কি কৰিব, ধুনীয়াকৈ তলত আহি আপলোড ফটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে চিলেক্ট দ্য প্লান্ট আহিব। তাতে যে আপোনাৰ যিটো গছ প্লান্টত আপুনি আপলোড কৰিব, তাতে আপুনি সেই গছৰ টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰি আপোনালোকে সেই গছৰ ফটোটো কেমেৰা নাইবা গেলাৰী দি আপলোড কৰি দিব। ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে, নিশ্চয় ভিডিঅ'টোত লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি নাথাকিলে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টোকে সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।